হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই যাম কলিয়াবৰত আমাৰ কাকাৰ ঘৰ আছে। এয়া মই যাবলৈ ওলাইছোঁ মাহঁতৰ লগত। মোক বাৰু দেখিবলৈ কেনেকুৱা লাগিছে? এয়া আমি কামপুৰ পালোহি। এয়া মই যাবলৈ ট্ৰেভেলাৰত উঠি আছোঁ। কিবা এটা খাবলৈ মন গ'ল, এয়া এতিয়া চিপছকে খাই আছোঁ। ধনুমাহীও আহিছে আমাৰ লগত। নগাঁৱৰ পৰা কলিয়াবৰলৈ ট্ৰেভেলাৰত গৈ আছোঁ। গাড়ীত যে গৈ ইমান ভাল লাগে, তাতে আকৌ কি খিৰিকী কাষত। আজি ইমান গৰমো থাকিব পৰা নাই। কলিয়াবৰত যে বানপানী হৈছিল, এয়া চাওকচোন পানী। আমি আহি দলতলি পালোহি। আমাৰ কাকাহঁতৰ ঘৰ আকৌ কুহিমাই। হোটেলত সোমাই ভাবিলোঁ মিঠাইকে লৈ যাওঁ। মই আকৌ বৰফি খাই ভাল পাওঁ। আপোনালোকে ভাল পায়নে? এয়া মই মিঠাই লৈ ল'লোঁ। তাৰপিছত আমি টমটমেৰে কাকাহঁতৰ ঘৰ পালোহি। দেখিছেনে ইমান ধুনীয়া ঘৰটো? কাপোৰ খুলি মুখ হাত ধোৱাৰ পিছত আইতাই চাহ দিলে। আজিলে ভিডিঅ'টো ইমানেই। বাই বাই।